সকলকে স্বাগতম জনাইছো বন্ধুসকল। আজি এইখন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ সৈতে ফিবোনাচি সংখ্যাৰ বিষয়ে অলপ আলোচনা কৰিম। কম্পিটিটিভ এক্সাম বিলাকত ফিবোনাচি সংখ্যাৰ বিষয়ে প্ৰশ্ন আহে, গতিকে কম্পিটিটিভ এক্সামৰ বাবে ফিবোনাচি সংখ্যাৰ জ্ঞান থকাটো যথেষ্ট গুৰুত্বপূৰ্ণ। এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ সৈতে ফিবোনাচি সংখ্যা সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো ধৈৰ্য ধৰি শেষলৈকে চাব। আহক আমি সময় নষ্ট নকৰাকৈ মূল বিষয়টোলৈ আগবাঢ়ো। প্ৰথমে চাওক ফিবোনাচি সংখ্যাৰ সংজ্ঞা। ফিবোনাচি সংখ্যাৰ সংজ্ঞা এনে ধৰণৰ: ফিবোনাচি সংখ্যাবোৰ হ'ল সংখ্যাৰ এনে এটা অনুক্ৰম যাৰ যিকোনো এটা পদ বা সংখ্যা তাৰ পূৰ্বৱৰ্তী পদ বা সংখ্যা দুটাৰ যোগফলৰ সমান। তাৰ মানে ফিবোনাচি অনুক্ৰমৰ যিকোনো এটা সংখ্যা তাৰ আগৰ সংখ্যা দুটাৰ যোগফলৰ সমান হয়। নোটেশনত এই কথাখিনি আমি এনেদৰে লিখিব পাৰোঁ: fn = fn-1 + fn-2, য'ত n = কি 3, 4, 5, 6, 7 এনেকুৱা চলি থাকিব। আৰু f1 = f2 = 1, তাৰমানে ফিবোনাচি অনুক্ৰমৰ প্ৰথম পদটো 1, দ্বিতীয় পদটো 1। আৰু পৰৱৰ্তী পদবিলাক হ'ব পূৰ্বৱৰ্তী পদ দুটাৰ যোগফলৰ সমান। এতিয়া চাওক ফিবোনাচি অনুক্ৰমটো কি ধৰণৰ হ'ব। প্ৰথম দুটা সংখ্যা কি হ'ব? 1, 1। তাৰ পিছৰটো কি হ'ব? আগৰ দুটা যোগ কৰি পিছৰটো পোৱা যাব। তাৰমানে 1 + 1 = কি হ'ব? 2। ইয়াৰ পিছৰটো কি হ'ব? 1 + 2 = 3। ইয়াৰ পিছৰটো কি হ'ব চাওক? 2 + 3 = 5। তাৰ পিছৰটো কি হ'ব চাওক? 5 + 3 = 8। ইয়াৰ পিছৰটো কি হ'ব চাওক? 5 + 8 = 13। ইয়াৰ পিছৰটো কি হ'ব চাওক? 8 + 13 = 21। ইয়াৰ পিছৰটো কি হ'ব চাওক? 13 + 21 = 34। ইয়াৰ পিছৰটো কি হ'ব চাওক? 21 + 34, তাৰ মানে কি হ'ব? 55। তাৰ পিছৰটো কি হ'ব? আগৰ দুটা যোগ কৰিব লাগিব, 34 আৰু 55। এই দুটা যোগ কৰিলে আমি যোগফলটো কিমান পাম? 89। ইয়াৰ পিছৰটো কি হ'ব? 55 + 89, তাৰ মানে কি হ'ব? 144। ইয়াৰ পিছৰটো কি হ'ব চাওক? 89 আৰু 144 যোগ কৰিলে কি পাম আমি? 233। এনেকৈ সংখ্যাবিলাক আমি পাই থাকিম। কম্পিটিটিভ এক্সামবিলাকত ইয়াৰ পৰা মিচিং টাৰ্মৰ প্ৰশ্ন আহে। তাৰমানে কেইটামান পদ দি দিব, মাজত এটা মিচিং কৰি দিব আৰু আপোনালোকক সেই মিচিং পদটো উলিয়াব লাগিব। এই ফিবোনাচি সংখ্যাবোৰ ইটালীৰ এজন প্ৰখ্যাত মেথমেটিচিয়ানে আৱিষ্কাৰ কৰিছিল। তাৰ নাম আছিল লিঅ'নাৰ্ডো বোনাচি। লিঅ'নাৰ্ডো বোনাচি পিছাত জন্মগ্ৰহণ কৰিছিল। এই লিঅ'নাৰ্ডো বোনাচিকে ফিবোনাচি বুলি জনা যায়। এওঁক লিঅ'নাৰ্ডো অৱ পিছা বুলিও জনা যায়। এওঁক মধ্যযুগৰ আটাইতকৈ টেলেণ্টেড পশ্চিমীয়া গণিতজ্ঞ হিচাপে গণ্য কৰা হয়। তাৰমানে মষ্ট টেলেণ্টেড ৱেষ্টাৰ্ণ মেথমেটিচিয়ান অৱ দ্য মিডিল এজেছ। এতিয়া ফিবোনাচি সংখ্যা সম্পৰ্কে মই আৰু এটা গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনাম। সেইটো হ'ল 10টা ক্ৰমিক ফিবোনাচি সংখ্যাৰ যোগফল = সপ্তম সংখ্যা × 11। এটা উদাহৰণ দি এইটো কথা মই বুজোৱাৰ চেষ্টা কৰিছোঁ। প্ৰথম ফিবোনাচি সংখ্যাকেইটা কি কি? 1, 1, 2, 3, 5, 8, 13, 21, 34, 55। আমি 10টা সংখ্যা ল'ম। ইয়াত চাওক 10টা সংখ্যা আছে। এই 10টা সংখ্যাৰ যোগফল কি হ'ব চাওক? এই 10টা সংখ্যাৰ যোগফল হ'ব কি? ইয়াৰ পৰা আপুনি 7 নম্বৰ সংখ্যাটো বাছি উলিয়াব। 1, 2, 3, 4, 5, 6, 7 এইটো হ'ব আমাৰ 7 নম্বৰ সংখ্যা। এই 7 নম্বৰ সংখ্যাটোক যদি আমি 11ৰে পূৰণ কৰোঁ, তেতিয়াহ'লে আমি কি পাম? 143 পাম। আৰু এই 143 হ'ব এই প্ৰথম 10টা ফিবোনাচি সংখ্যাৰ যোগফল। আৰু এটা এক্সাম্পল লোৱা যাওক। ধৰা হওক আমি 3ৰ পৰা সংখ্যাবিলাক ল'ম। 3ৰ পৰা যিবিলাক ফিবোনাচি সংখ্যা আছে সেইবিলাক ল'ম। 3, 5, 8, তাৰপিছত কি আহিব? 13, 13ৰ পাছত আহিব 21, তাৰপিছত আহিব 34, 55, 55ৰ পাছত আহিব 89, 89ৰ পাছত আহিব কি? 144, তাৰপিছত আহিব 233। ইয়াত চাওক 10টা সংখ্যা হ'ল। এই 10টাৰ যোগফল কি হ'ব চাওক? আমি কি কৰিম? সপ্তম পদটো উলিয়াম। সপ্তম পদটো কি হ'ব চাওক? 1, 2, 3, 4, 5, 6, 7 এইটো হ'ব আমাৰ সপ্তম পদ 55। ইয়াক আমি কিহেৰে পূৰণ কৰিম? 11ৰে পূৰণ কৰিম। 11ৰে পূৰণ কৰিলে আমি পূৰণফলটো কিমান? 605। এই 605 হ'ব কি? এই 10টা ফিবোনাচি সংখ্যাৰ যোগফল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব। ধন্যবাদ।